আমাৰ 4th নৱেম্বৰত আমি ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰৰ পৰা আমি বেলেগত ছাপৰ্ট লৈ কিনে যেনেকৈ ওৱান ষ্টপ চেণ্টাৰ মহিলা শক্তি কেন্দ্ৰ PMMVY পোষণ অভিযান সিহঁতৰ ছাপৰ্ট দি আমি এইটো ৰেলীটো পতা হৈছে আমি ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ পৰা আমি ষ্টাৰ্ট কৰি কিনে এতিয়া চেমচুং সিং ইংটি চিলড্ৰেন পাৰ্কলৈকে আমি এণ্ডিং কৰিছোঁ আমি ইয়াত এণ্ডিং সময়তে আমি জাষ্ট ইন শ্বৰ্ট আমি চবৰ পাৰ্টিচিপেণ্টছ কাৰণে আমি এৱেৰনেছ আমি কৈছোঁ যে আমি এইটো দিনটো আমি কেলৈ ৰেলীটো পতা হৈছে ৰেলীটো পতা হৈছে যে 16 ডেজ যোনটো 25 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হয় আমাৰ যোনটো ইণ্টাৰনেশ্যনেল এলিমিনেশ্যন অফ ভাইলেন্স এগেইনষ্ট উইমেন যোনটো পতা হয় সেইটো 25 নৱেম্বৰত পতা হয় সেইটো 25 নৱেম্বৰৰ পৰা পাতে একদিনহে আগতে পাতে কিন্তু এতিয়া আমাৰ গভৰ্ণমেণ্টৰ পৰা যোনটো মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ পৰা ডিচাইড কৰিছে যে এতিয়া 25 নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰি কিনি 10 ডিচেম্বৰলৈকে যোনটো 10 ডিচেম্বৰ হ'ল আমাৰ হিউমেন ৰাইটছ ডে সেইটো 10 ডিচেম্বৰলৈকে আমি সেইটো প্ৰগ্ৰামটো আমি কণ্টিনিউ কৰিম সেইটো আমাৰ ৱাই এতিয়া আমি ইমান গভৰ্ণমেণ্টৰ পৰা ইমান কি ইম্পৰ্টেঞ্চ দি আছে সেইটো হ'ল যে আমাৰ NCRBৰ পৰা ডাটা চাব গ'লে আমি 4th কনজিকিউটিভ ইয়াৰ আমি কণ্টিনিউৱাছলি মানে আসাম ষ্টেটত আমি ক্ৰাইম ৰেটটো বাঢ়ি আছে এগেইনষ্ট উইমেন ক্ৰাইম ৰেটটো বাঢ়ি আছে সেইটো কাৰণে চাইছোঁ যে অকল আগতে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট চাব গ'লে আমি অকল চাইল্ডৰ ওপৰত আমি বেছি ফ'কাছ কৰোঁ এতিয়া কি হ'ল যে মানে এতিয়া মিনিষ্ট্ৰীয়ে ডিচাইড কৰিছে যে অকল এতিয়া ৱেন মিনিষ্ট্ৰী ইটছেল্ফ ইজ এবাউট উইমেন এণ্ড চাইল্ড চ' মানে আমি অকল চিলড্ৰেনৰ ওপৰত আমি ফ'কাছ নকৰোঁ এতিয়া উইমেনৰ ওপৰত ফ'কাছ কৰিম বুলি সেইকাৰণে এবছৰৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্টিং দিনাখন আমি কি ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ যোনটো ষ্টেটৰ কিবা হেড অফিচত তাতে আমি ষ্টাৰ্ট কৰিছোঁ 25 নৱেম্বৰৰ দিনাখন আমাৰ যোনটো ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ মিনিষ্টাৰ অনাৰেবল অজন্তা নিয়োগে ষ্টাৰ্ট কৰিছে তাতে ষ্টাৰ্ট কৰি কিনে আমি এতিয়া আহি কিনি এতিয়া ডিষ্ট্ৰিক্ট লেভেল ব্লক লেভেলত আমি ছেম প্ৰগ্ৰামটো আমি পাতি কিনি যাম য'ত আমি এৱেৰনেছো পাতিম লিগেল ৰাইটছ কি হয় মহিলাৰ লিগেল ৰাইটছবোৰ কি আছে আমি সেইটো এৱেৰনেছ দি কিনি যাম আৰু এইটো 16 ডেজ এক্টিভিজমৰ ভিতৰতে আমি আৰু LCC যোনটো লোকেল কমপ্লেইণ্ট কমিটি আৰু ICC ইণ্টাৰনেল কমপ্লেইণ্ট কমিটি সেইটো আমি কেম্পেইনো কৰি যাম বুলি আমি ডিষ্ট্ৰিক্ট লেভেলত আমি ডিচাইড কৰিছোঁ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা অৰ্গেনাইজ কৰিছোঁ এই ৰেলীটো আমাৰ নতুনটো হৈছে এটা গভৰ্ণমেণ্টে এটা প্ৰগ্ৰাম চকআউট কৰিছে এইটো 25 নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰি 10 ডিচেম্বৰলৈকে হ'ব 25 ডিচেম্বৰত আমাৰ গুৱাহাটীত আমাৰ মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ শ্ৰীমতী অজন্তা নিয়োগ বাইদেউ তেখেতে আমাৰ লঞ্চ কৰিছিলে প্ৰগ্ৰামটো সেইদিনাৰ পৰা আৰম্ভ কৰি 10 তাৰিখলৈকে হ'ব আৰু তাৰে প্ৰগ্ৰামৰ ভিতৰত আমাৰ হৈছিলে ডিষ্ট্ৰিক্ট ৱাইজ ৰেলী program hetu hoise elimination of violence against women and girls আৰু সেইটোৰ ওপৰত আমি আজি প্ৰগ্ৰাম ওলাইছোঁ বিভিন্ন সংগঠন আছে তাৰপিছতে ষ্টুডেণ্ট কিছু সামৰিছোঁ আৰু আমাৰ মহিলা সংগঠনো আছে আৰু অন্যান্য ডিপাৰ্টমেণ্টবিলাকো আছে যোগ কৰিছে আৰু এই প্ৰগ্ৰামৰ মাজতে আমাৰ আজি ৰেলী তাৰ পাছত আমাৰ আছে ৱৰ্কশ্বপ সেইটো আমি ৱৰ্কশ্বপটো ঠিক কৰিছোঁ অন 9 ডিচেম্বৰ সেইকাৰণে সমাজত আমি ভাবিছোঁ আমাৰ সমাজখনো নাৰীক যদি আমি সন্মান জনাব নোৱাৰোঁ বা আমাৰ নাৰীক যদি আমি সুৰক্ষা নহয় তেতিয়াহ'লে আমাৰ ছ'চাইটিক আমি উন্নত পথত নিবলৈ আমাৰ অসুবিধা আছে আৰু দেশখনৰো অসুবিধা আছে আৰু সেয়ে আমি সকলো ৰাইজক সামৰিব খুজিছোঁ বা জনাব খুজিছোঁ এৱেৰ কৰিব খুজিছোঁ সকলোৱে নাৰী জাতিক সন্মান জনাওক নাৰী নিৰ্যাতন বন্ধ কৰক আৰু নাৰীৰ শক্তিক আগুৱাই নিবলৈ সকলোৱে যাতে আগুৱাই আহে সেইখিনিকে ৱৰ্কশ্বপ আমাৰ ষ্টেটৰ পৰা আমি ৰিচৰ্চ পাৰ্চন মাতিছোঁ
কৰিছোঁ আৰু তাৰ উপৰিও লোকেল অভাৰভিউ কাৰ্বি আংলঙৰ ওপৰত সেইটো দেখুৱাবলৈ আমি লোকেল ৰিচৰ্চ পাৰ্চন ঠিক কৰিছোঁ। নাৰী শক্তিৰ ওপৰত যিবিলাক স্কিম আছে আঁচনি আছে সেইবিলাকৰ ওপৰত কিবা আলোচনা হ'ব? সেইবিলাক নিশ্চয় আলোচনা হ'ব। সেইখিনি আমি সকলো ৰাইজক আমি চেঞ্চিটাইজ কৰিবই লাগিব, তেওঁলোকে জানিব লাগিব যাতে নাৰী সুৰক্ষা দিবলৈ আমাৰ গভৰ্ণমেণ্টে যিখিনি এতিয়া ঠিক কৰি দিছে সেইখিনি আমি চেঞ্চিটাইজ কৰিম, এৱাৰনেছ দিম। এতিয়া গভৰ্ণমেণ্টে আমাক দিছে প্ৰত্যেকটো সংগঠন বা প্ৰত্যেকটো ডিপাৰ্টমেণ্টত বা স্কুলে চবতে মানে কিছুমান কমিটি গঠন কৰিব লাগে। তাত ইণ্টাৰনেল কমিটি, ডিষ্ট্ৰিক্টত আমাৰ LCC বুলি ক'ব, আমাৰ লোকেল লেভেল কমিটি, সেইবিলাক সুবিধা কৰি দিছে যাতে কোনো